আজি আমাৰ ঘৰত নামৰ আয়োজন কৰিছে। ৰ'ব কথাটো কোৱাই নাই নহয়। মানে আজি আমাৰ আঠমঙলা। তাতো আৰু এটা টুইষ্ট আছে। মানে আঠমঙলাৰ লগতে মোৰ আকৌ জন্মদিনো আছে, একেদিনাই পৰিছে। এয়া দেখিছেনে, সকলোৱে ভাগে ভাগে হৈছে নাম ল'বৰ কাৰণে ভকতসকলে আয়োজন কৰি আছে। এয়া পাকঘৰত সকলোৱে ৰুচি পুৰি বনোৱাত লাগিছে। অকল ৰুচি পুৰিয়ে নহয় দেই, চাহৰ লগত কিন্তু মিঠাইও আছে। দেখাম কিন্তু, চিন্তা কৰিব নালাগে। সেই বুলি আকৌ লোভ আপুনি নেপেলাব। সেইকাৰণে মই বোলো লাহে ধীৰে দেখাম। এয়া ৰুচি পুৰি আধা আধি বনাই হৈ আছে। মানে কোনোবাই যদি বেলিছে, কোনোবাই পুৰিছে, সেনেকুৱাকৈ সকলো একেলগে লাগি ভাগি কাম কৰি আছে। এয়া দেখিছে নহয়, মিঠাই সজাই থৈ দিছে। মানে নাম শেষলে আৰু দিম বুলি ৰখি আছে। তাৰপিছতে আৰু লাষ্টত ধেমালিখিনি চালে ভালে লাগে। আচলতে আঠমঙলাটো হ'ল এটা ফূৰ্তি দিন, যিহেতুকে ছোৱালীজনী নবয় হৈ আহিলে কাকো চিনা পৰিচয় নহয়। গতিকে সেইদিনাই সকলো লগত ধেমালি ধুমুলা কৰি জমনিতে সকলো লগত চিনা পৰিচয় দিয়ে। ইমানখিনি সম্পত্তি লৈ আহিছিলে। বিশাললৈ গৈছিলে দুইটা। নহয়, দুইটা বিশাললৈ গৈছিলে। একদম জুই পৰা এঙাৰ ওলোৱা পৰ্যন্ত লৈ আহিছে। দালি মিলিবলৈ হেতা আহিছে। জুই পৰা অঙঠা উলিয়াবলৈ চেপেনা আনিছে। আকৌ অঙঠা উলিয়াবলৈ চেপেনাডালো আছে। লাহেকে ঘূৰি দে, কেনিয়াহে আহিব। আজি জন্মদিন নহয়, সেই দুইটা এতিয়া এনেকে কেক